বাইদেউ আপোনাৰ ঘৰ ক'ত বাইদেউ? ঘৰ ঘৰ ক'ত আছিলা তুমি? ক'ত? তোমাৰ নামটো কি? নামটো কি কোৱা? ফৰিদা কি? ফৰিদা কি লিখা? ফৰিদা নাথ। সেইদিনাখন মামনি কৈছিলে। সেইদিনাখন মামনি কৈছিলে। আৰু এদিন যে সেইদিনাখন মামনি কৈছিলে। ক'ত আছিলে? ঘৰ ক'ত? ঘৰ ক'ত আছিলে? আগতে ক'ত আছিলে? তোমাৰ মা দেউতা ক'ত আছিল? মা দেউতা আছিল ক'ত? কভিড হৈছিল। বাড়ি কথা জিজ্ঞেস করেন তো। তোমার বাড়ি কই? বাড়ি তোমার ঘর কই? এনজিঅ' বিলাকৰ লগত যোগাযোগ কৰে, তেওঁলোকে যদি নিয়ে। নমস্কাৰ, ৱেলকাম বেক টু মাই চেনেল নিপেনছ ব্লগ। আজি এটা ব্যতিক্ৰমী ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ, কিয়নো আজিৰ ভিডিঅ'টো অলপ ব্যতিক্ৰমী এইটো কাৰণে কৈছোঁ। মই মোৰ এটা ব্যক্তিগত কামত আজি 24 তাৰিখ জানুৱাৰী আজি মই GMCHত গৈছিলোঁ, গুৱাহাটী মেডিকেল কলেজত। তাতে মই যি চাৰ্জাৰী ডিপাৰ্টমেণ্ট আছে, চাৰ্জাৰী বিভাগ, তাতে মই তাৰ ৱাৰ্ডত সোমাইছিলোঁ। ৱাৰ্ডত মোৰ এগৰাকী পেচেণ্ট আছিলে। সেই পেচেণ্টগৰাকীৰ লগতে থকা যিখন ৱাৰ্ড বিচনা আছিলে, তাতে এগৰাকী মহিলা, মানে অসহায় মহিলাই বহুত জোৰ জোৰকৈ চিঞৰি আছিলে। মই ভাবিলোঁ কি হৈছে, তেওঁৰ ইমান জোৰ জোৰকৈ চিঞৰি আছে। ওচৰে পাঁজৰে থকা মানুহবিলাকক সুধিলোঁ, তেওঁলোকেও ক'লে যে মানুহগৰাকী অসহায়, তেওঁৰ কোনো নাই। আৰু পিছত মই নাৰ্ছক সোধাৰ পিছত কথাটো গম পালোঁ যে তেওঁ হেনো ৰাস্তাত পৰি আছিল, এক্সিডেণ্ট হৈ। তো ৰাস্তাত পৰি থকা অৱস্থাত যোৰাপাটত এক্সিডেণ্ট হৈছিলে যোৱা 2 দিন পূৰ্বে। এক্সিডেণ্ট হোৱাৰ পিছত ৰাস্তাত তেওঁ মানে আঘাতপ্ৰাপ্ত অৱস্থাত পৰি আছিলে। তাৰপিছত এজন সদায় মানে এজন লোকে, অচিনাকি লোকে তেওঁক আনি মেডিকেলত ভৰ্তি কৰালে, GMCHত। তাৰপিছত ইয়াতে তেওঁ এতিয়া বিচনাত পৰি আছে। এতিয়ালৈকে তেওঁৰ কোনো পৰিচয় উদ্ধাৰ হোৱা নাই, এইটো কাৰণে কাৰণ তেওঁ নিজৰ নামটোকে ভালকৈ ক'ব পৰা নাই। এবাৰ যদি কৈছে মামনি, এবাৰ কৈছে ৱাহিদা নাথ। তো তেওঁ হয়তো মেমৰি লষ্ট হৈছে, বা হয়তো ইয়াৰ আগতো এক্সিডেণ্ট হোৱাৰ আগতো হয়তো তেওঁৰ মানসিকভাৱে ভাৰসাম্য হ'ব পাৰে, সেই কথাটো আমি নাজানো। কিন্তু যিখিনি মই তাত সুধি গম পালোঁ যে তেওঁ তাতে চিকিৎসাধীন হৈ আছে। এই মুহূৰ্তলৈকে তেওঁৰ কোনো পৰিচয় উদ্ধাৰ হোৱা নাই। যদিহে মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিছোঁ, যদিহে কোনো ব্যক্তিয়ে এই মহিলাগৰাকীক চিনি পায় বা আগত ক'ৰবাত দেখিছে, তেতিয়াহ'লে পৰিয়ালৰ লগত যোগাযোগ কৰক আৰু তেওঁক এই GMCHৰ পৰা ঘৰলৈ নিয়াৰ ব্যৱস্থা কৰক, কিয়নো তেওঁ এনেদৰে অকলে চিকিৎসালয়ৰ বিচনাত পৰি আছে। আৰু যিজন লোকে তেওঁক ভৰ্তি কৰাইছিলে, তেওঁ মাজে মাজে আহি ইয়াত খবৰ লোৱা বুলি মই শুনিছোঁ। তো হয়তো তেওঁক মই লগ নাপালোঁ। মই যিখিনি গম পাইছোঁ, তেওঁক যথেষ্ট প্ৰয়োজন আছে পৰিয়ালৰ লোক, কাৰণ GMCHৰ নিচিনা মেডিকেলত অকলে তেনেকৈ বিচনাত পৰি থকাটো কোনো মানুহৰে দেখি হয়তো ভাল নালাগিব। গতিকে মোৰো বেয়া লাগিছে, যাৰ বাবে মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অনুৰোধ জনাইছোঁ, যদি কোনোবাই পৰিয়ালৰ মানুহক চিনি পায়, অনতি পলমে যোগাযোগ কৰক GMCHত চাৰ্জাৰী ডিপাৰ্টমেণ্টত। খাব নাপায়, ভাত খাইছিলা ন? খাবা।